ওয়েলকাম বেক টু মাই এনাদাৰ ভিডিঅ'। তো আজি আপোনালোকক যেনেকুৱা এটা জেগাত লৈ যাম যিটো সকলে দেখি আছে, শুনি আছে, নিউজত প্ৰায় চলি আছে, কণ্ট্ৰভাৰ্চি হৈ আছে। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক ক'ত যাম, বলক চাই থাকক। এনেকুৱা জেগাত যাম নহয়, কিন্তু গোটেইখিনি দেখাব নোৱাৰোঁ, কিন্তু ফিলটো দিব পাৰিম আপোনালোকক। ফিলটো দিম ন, চাই থাকক। আমি যাম ক'ত যাম জানে? আমি যাম আজি ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি চাব যাম। তো গৈ আছোঁ, বলকচোন। পল্টন বজাৰৰ গ'ল্ড চিনেমা হললৈ আমি গৈ থাকোঁ। গণেশগুৰি ব্ৰিজখন পালোঁ, এতিয়া গৈ আছোঁ আৰু ন, লাহে লাহে। আহি আমি পল্টন বজাৰ পালোঁ। আৰু পল্টন বজাৰত বহুতে মন কৰা নাই, কণাটোতে এটা বিশেষ বস্তু এটা আছে, একদম বিশেষ, মোৰ কাৰণে একেবাৰে বিশেষ। বেলেগৰ কথা মই নাজানো। আৰু সেইটো হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি আছে ইয়াতে। আৰু সেইটো চাগে বহুতে মন কৰা নাই, আজিকালি আৰু কি জানেতো। আৰু ট্ৰেফিক জামৰ কথানো কি ক'ম আৰু, জানে সকলোৱে ভুক্তভোগীয়ে হয়, ময়ো তাৰে এজন আৰু ন। এনেকৈ জীৱন চলি আছে, চলি থাকিব, চলি আছে। আৰু চবচে ইণ্টাৰেষ্টিং কথাটো কি জানে? এই ই ৰিক্সা, এই যে ই ৰিক্সাবোৰ আপুনি চাওক, পল্টন বজাৰৰ এই ইমান গাড়ীৰ ভিৰতো ই ৰিক্সাখন লৈ আহি গ'ল আৰু মানে মানুহজন। নাই, তেখেতৰ জীৱিকা এইটো মই বুজি পাওঁ, কিন্তু পল্টন বজাৰততো নহয় ন। ইমানখন গাড়ীৰ মাজত না স্পীড আছে না কিবা আছে, লাগি যাব ক'ৰবাত। কি ক'ম আৰু, মানুহবিলাকৰ চিন্তা আৰু মানে ন, কি ক'ম আৰু। দিয়ক আৰু, পালোৱে আৰু আমি এই গ'ল্ড চিনেমা পাই গ'লোঁ। এতিয়া আমি যাম আৰু ন। এই বাবুক ৰখি থাকিব লগা হৈছিল, বাবুৱে আহি পোৱা নাই। আহি পালোঁ গ'ল্ড চিনেমা। ইয়াতে এটা অলপ চিনেমাৰ ইয়াতে আহি পালোঁ, কিন্তু অলপমান এটা প্ৰব্লেম আছে। সেইটো মানে কি, ইয়াতে পাৰ্কিঙৰ প্ৰব্লেম আছে। পাৰ্কিংটো আছে, কিন্তু এই মাল্টি লেভেল যিটো এছটিচিৰ পাৰ্কিং, তাতে লাগিব। তো আহিলে ইয়ালৈকে আহি আকৌ একপাক ঘূৰিব লাগিব। আপোনালোকক ইনফৰ্মেশ্যনটো দি থৈ দিছোঁ, গ'ল্ড চিনেমাত আহিলে পাৰ্কিংটো আগতে তাতে কৰি ল'ব, সেইটো অলপ প্ৰব্লেম আছে। আৰু আমি আহিছোঁ গ'ল্ড চিনেমা পল্টন বজাৰত। ইয়াতে টিকেটটো কৰাই আছে, টিকেটটো লৈ ল'ম। তাৰপিছত আজি চাম আমি শ্ৰী ৰঘুপতি। আৰু এয়া পল্টন বজাৰ গ'ল্ড চিনেমা হলৰ সন্মুখত আমি চাম শ্ৰী ৰঘুপতি। আপোনালোকক ফিলটো দিম, চাই উঠি এক্সপিৰিয়েঞ্চটো জনাম আৰু ক'ম। এইয়া টিকটটো লৈ ল'লোঁ। বহুত দেৰি কৰি দিছে আজি, মানে আধা গ'লে আৰু ফিল্ম। ফাইন কাটিব লাগিব আজি, কিবা এটা কৰিব লাগিব ব্যৱস্থা। মই ইমান দেৰি এনেকৈ হ'লে কেনেকৈ হ'ব? গুৱাহাটীত থাকি, গুৱাহাটীত ডাঙৰ হৈ গ'ল্ড চিনেমা চিনি নাপায় বোলে পল্টন বজাৰ। শেষ আৰু মই শেষে আৰু আজি, শেষে আৰু দে আৰু। তো গাইজ, ৰঘুপতিটো মই কালিয়ে চাই আহিলোঁ, তো ভিডিঅ'টো আপলোড দিব পৰা নাই, মানে মই এডিট কৰিব পৰা নাই। কিন্তু অলপ ক'ব লগা আছে, সেইখিনি কম, মানে কৈ দিওঁ যে মানে মোৰ ৰিভিউটো এনেকুৱা যে মই ৰঘুপতিখন চালোঁ। অসমীয়া ফিল্ম পালে আমি চাই থাকোঁ। অসমীয়া ফিল্মৰ এটা নতুন যুগ আনিছিল ৰামধেনুই। আৰু ৰামধেনুৰ পিছতো বহুত ফিল্ম আহিল, জুবিনদাৰ ফিল্মো আহিল, সেইবিলাকো আমি চালোঁ, চায়েই আছোঁ আৰু চাই থাকিম। এইটো ৰঘুপতিখনত য'ত মানে ৰবিদাই নিজে কৈছে, ৰঘুপতিখনত এইখনক অসমীয়া ফিল্ম হিচাপে এক্সকিউজ কৰি চাব নালাগে, এখন পাৰফেক্ট ফিল্ম হিচাপে চাওক। ফিল্ম এখন টেলেণ্ট, এনজয় কৰক। কি ক'ম আৰু, এনে সুন্দৰ অভিনয়, এনে সুন্দৰ উপস্থাপন, এনে সুন্দৰ কাহিনী, প্ৰতিটো মানে এক্টৰ এক্ট্ৰেছ
কাৰো আপুনি কমি বিচাৰি উলিয়াব নোৱাৰিব মানে কাৰো তাতে আপুনি যে এই মানুহজনৰ আৰু অলপ বেটাৰ হ'ব লাগিছিল নেকি এই বস্তুটো আপোনালোকে নাপাব চ' মোৰ ৰিকুৱেষ্ট যিসকলে এতিয়াও চোৱা নাই মিছ কৰিব কিন্তু দে বম মিছ কৰিব এইখন যদি সঁচাকৈ নাচায় চাব আৰু ফিল্মখন চাই এনজয় কৰক বেলেগ একো নহয় অসমীয়া ফিল্ম কাৰণে চাব নালাগে এখন পাৰফেক্ট ফিল্ম এখন ভাল ফিল্ম আপুনি এনজয় কৰিব পাৰিব তাৰ কাৰণে যাওক 1 ছেকেণ্ডৰ কাৰণে যদি আপোনাৰ বৰ লাগে তেতিয়াহ'লে ক'ব আহি মোক যে য়েছ ফুল কথা কৈছিল বৰ নালাগে একেবাৰে বৰ নালাগে ধুনীয়া ফিল্ম বনাইছে ৰবিদাৰ কষ্টখিনি সাৰ্থক হৈছে ধুনীয়া লাগিছে চালোঁ ফিল্মখন আৰু অৰুণ নাথৰ যিটো গেটআপ বনাইছে নহয় যিটো লুকছ আপুনি নক'বই যে এইজন অৰুণ নাথ যদি আপুনি আগতে ফেচবুকত বা এনেকুৱা ভিডিঅ' চাই গম নাপায় আপুনি গমেই নাপাব সম্পূৰ্ণ চেঞ্জ কৰি দিছে আৰু এক্টিং অ' মাই গড কি সুন্দৰ এক্টিং কৰিছে নহয় কি ক'ম আৰু ভাষা নাই মানে মানুহজনক মানে মোৰ দৃষ্টিত এটা মানে নতুনকৈ জন্ম পালে আৰু মানুহজনে ইয়াৰ পিছত অভিনয়টো তেখেতে বহুত আগৰ পৰাই কৰি আহিছে কিন্তু এনেকুৱা মানে অভিনয় মানে ব্লকবাষ্টিং অভিনয় এনেকুৱা আগতে দেখা নাছিলোঁ তেখেতক ধুনীয়া অভিনয় কৰিছে বহুত ধুনীয়া লাগিছে আৰু কি ক'ব বডি ভিলেনৰ কি বডি চাব আপুনি নক'ব আৰু নকওঁ দিয়ক আৰু চাব আপোনালোকে আৰু প্ৰিয়ম পল্লৱীও ধুনীয়া অভিনয় কৰিছে একদম মাছুমিয়ত আছে একদম মৰম লাগে ধুনীয়া আৰু মানে কি ক'ম আৰু চাব চিনেমাখন এনজয় কৰক অসমীয়া চিনেমা বুলি চাব নালাগে এইটো কথা মই কোৱা নাই ৰবিদায়ো কৈছে এখন ভাল ফিল্ম হিচাপে চাব যাওক চিনেমা হলত মই কৈছোঁ আপোনাৰ পইচা বসুল হৈ যাব মজা আৰু তো এইখিনিয়ে আৰু কি ক'ম আৰু বাকী ইমান কষ্ট কৰিছে মই যিমানখিনি ক'লেও মোৰ ভাষাৰে মানে এইখিনি মানে যথেষ্ট নহ'ব ৰবিদাই যিমান কষ্ট কৰিছে আৰু এতিয়া 5.5 কৰোৰ নেকি হ'ল আৰু আজি 10 দিন হৈ গ'ল তো আৰু কিমান দিন থাকে আৰু ভাল ফলাফল আৰু দেখুৱাওক ৰবিদাৰ কষ্টখিনি সাৰ্থক হওক এয়ে বিচাৰোঁ আৰু সেইকাৰণে কৈছোঁ যিসকলে চোৱা নাই পিছত মিছ কৰিব কিন্তু আপোনালোকে এনেও চাব পিছত টিভিত চাব ক'ৰবাত চাব তাতকৈ হলত লাগি থাকাতে চিনেমাখন চাই লওক না ধুনীয়া ফিল্ম ক'ব নোৱাৰে যে এইখন অসমীয়া ফিল্ম মানে কমি আছে পাৰফেক্ট একদম সাউথ ইণ্ডিয়ান ষ্টাইলত একশ্যন অভিনয়টো ক'বই নালাগে হিৰোটো আমাৰ এনেই বল্ড হিৰো তো মজা আৰু এই ফিল্মখন যদি নাচায় ন মিছ কৰিব মই কৈছোঁ চাওক তো এইখিনিয়ে মোৰ ক'ব লগা থেংক ইউ বাই বাই